অইল কৰ্তৃপক্ষৰ চূড়ান্ত হেমাহিত মাগুৰী বিলত উঠিল দুষ্প্ৰাপ্য শিশু। এক বিশেষ প্ৰতিবেদন। অইল কৰ্তৃপক্ষ আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ চূড়ান্ত হেমাহি আৰু অৱহেলাৰ বিষম ফলস্বৰূপে ধ্বংস হোৱাৰ উপক্ৰম হৈছে ডিব্ৰু-চৈখোৱাৰ জৈৱ বৈচিত্ৰ্য। 3 দিনৰ আগতে তিনিচুকীয়া চহৰৰ সমীপৱৰ্তী বাগজান ACSৰ 5 নম্বৰ খাদত দুৰ্ঘটনাক্ৰমে জুই লগাৰ ফলত খাদৰ পৰা নিৰ্গত বিষাক্ত গেছে বাগজান আৰু দাঁতিকাষৰীয়া অঞ্চলৰ জনজীৱন বিধ্বস্ত কৰাৰ লগতে পশুধন আৰু প্ৰাকৃতিক পৰিৱেশৰ বিস্তৰ ক্ষতি সাধন কৰাৰ উপৰিও অতি সম্প্ৰতি আমাৰ হাতত পৰিছেহি বিশ্বৰ পৰ্যটন মানচিত্ৰত পক্ষীবিল হিচাপে অতি শেহতীয়াকৈ সকলোৰে দৃষ্টি নিবন্ধ কৰিবলৈ সক্ষম হোৱা মাগুৰী মটাপুং বিলৰ দুষ্প্ৰাপ্য শিশু মৃত্যুমুখত পৰিবলগীয়া হোৱাৰ দুৰ্ভাগ্যজনক খবৰ। মন কৰিবলগীয়া যে বাগজান ACSৰ 5 নম্বৰ খাদত ঘটা বিস্ফোৰণৰ পিছত তাৰ পৰা নিৰ্গত বিষাক্ত ধোঁৱাই চৌপাশ চানি ধৰাৰ উপৰি ক্ৰুড অইল কাষৰীয়া ডিব্ৰু নদী সংলগ্ন মাগুৰী বিললৈ বিয়পি যোৱাৰ পাৰ্শ্ব প্ৰতিক্ৰিয়াৰ ফলতে দুৰ্ভাগ্যজনকভাৱে ৰিভাৰ ডলফিন হিচাপে পৰিচিত শিশুটো মৃত্যুমুখত পৰিবলগীয়া হোৱাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে। কিন্তু কেৱল ভূ সম্পদ লুণ্ঠনৰ স্বাৰ্থতে অইল ইণ্ডিয়াৰ দৰে বহুজাতিক তৈল আহৰণকাৰী প্ৰতিষ্ঠানে সাধাৰণ জনতা, জীৱকুল, পশুধন, জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই অনা স্বত্তেও চৰকাৰে এনে প্ৰতিষ্ঠানক কিয় নাকি লগাব পৰা নাই সেয়া দুৰ্বোধ্য হাতৰ হৈ পৰিছে। কোনো ধৰণৰ উন্নত কাৰিকৰী কৌশল প্ৰয়োগ নকৰাকৈ এনেধৰণেৰে কাম কাজ চলাই নিয়াৰ ফলতে গেছ, ক্ৰুড অইল নিৰ্গতকৰণ ৰোধ কৰিব নোৱাৰাটো অইলৰ চৰম ব্যৰ্থতা। চৰকাৰী সন্মান ঘূৰাই দিব পৰিৱেশ কৰ্মী বিপ্লৱ চুটিয়াই। বাগজানত BGR 5 নম্বৰ যিটো খাদত যি বিস্ফোৰণ হৈ তেল নিৰ্গত হৈ আছে দুটা দিনে ধৰি ডিব্ৰু নদীত বিস্তৰ ক্ষতি সাধন হৈছে। ডিব্ৰু নদী, ডাঙৰ নদী, ব্ৰহ্মপুত্ৰ, মাগুৰী মটাপুং বিলৰ জৈৱ বৈচিত্ৰ্যৰ বৃহত্তৰ ক্ষতি সাধন হৈছে তাৰ প্ৰমাণ আহি পৰিছে। ইতিমধ্যেই ডিব্ৰু নদীত এটা ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী শিশুৰ মৃত্যু হৈছে আৰু কিমান জলচৰ প্ৰাণী মৃত্যু হৈছে ঠিন ঠাক নাই। সেয়েহে আমি ভাৰত চৰকাৰ পৰিৱেশ মন্ত্ৰালয়ৰ বিষয়ববীয়া এই আহি ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিবৰ কাৰণে নেশ্যনেল বৰ্ড অফ ৱাইল্ড লাইফৰ প্ৰতিনিধি আহি ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু ইয়াৰ দ্বাৰা আমি ক'ব বিচাৰিছোঁ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত অসম চৰকাৰে ব্যৰ্থ হৈছে। সেইকাৰণে মোক অসম চৰকাৰে 2017 বৰ্ষত দিয়া পৰিৱেশ মানপত্ৰ আৰু এই 2020 বৰ্ষত দিয়া সন্মানপত্ৰ, সেই সন্মানপত্ৰ মই অসম চৰকাৰ অতি শীঘ্ৰে ঘূৰাই দিবৰ কাৰণে মনস্থ কৰিছোঁ। ইফালে প্ৰশাসন আৰু অইলৰ এনে নিৰ্লজ্জ নিৰ্বুদ্ধিতা আৰু চৰম অৱহেলাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি ক্ৰমে 2017 বৰ্ষৰ বন্যপ্ৰাণী সপ্তাহ আৰু 2020 চনৰ গণৰাজ্য দিৱসত তিনিচুকীয়া জিলা প্ৰশাসনে প্ৰদান কৰা পৰিৱেশ কৰ্মীৰ বিশেষ সন্মানপত্ৰ ঘূৰাই দিয়াৰ কথা ঘোষণা কৰিছে অঞ্চলটোৰ উদীয়মান যুৱ পৰিৱেশ কৰ্মী বিপ্লৱ চুটিয়াই। উল্লেখ্য যে বিপ্লৱ চুটিয়াই বাৰেকুৰি দুষ্প্ৰাপ্য হলৌ সুৰক্ষাৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি অহাৰ উপৰি বন্যপ্ৰাণী সুৰক্ষাৰ লগতে পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত অগ্ৰণী সৈনিক হিচাপে ইতিবাচক ভূমিকা পালন কৰি আহিছে। গ্ৰীণ ভিজন নৰ্থ ইষ্ট আৰু বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতিৰ দায়িত্ববাহী বিষয়ববীয়া হিচাপে বিপ্লৱ চুটিয়াই অইলৰ শেহতীয়া কাম কাজক লৈ চূড়ান্ত অসন্তুষ্টি প্ৰকাশ কৰিছে। তিনিচুকীয়াৰ পৰা বিকাশজ্যোতি শইকীয়া, টাইমলাইন অসম। আপোনালোকে চাই থাকক টাইমলাইন অসম। যদি আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে পেজটো লাইক আৰু ফ'ল' কৰক আৰু যদি ইউটিউবত চাই আছে পেজটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।